সতীৰ্থ বিধায়ক ৰূপ সিং তেৰণ ডাঙৰীয়াৰ অনুৰোধ মৰ্মে আজি মই কপিলী মহাবিদ্যালয়ত আহোঁ। এই মহাবিদ্যালয়ত আমাৰ জনজাতি কল্যাণ বিভাগৰ পৰা এটা নতুন অডিটৰিয়াম নিৰ্মাণ কৰি দিয়া হৈছে। আমি দুয়ো সেই অডিটৰিয়ামটো আজি মুকলি কৰোঁ। আৰু বৈঠালাংছু সমষ্টিত 4খন কলেজ আছে। ইয়াৰে 3খন ভেঞ্চাৰ কলেজ আৰু এখন প্ৰভিন্সিয়েলাইজ কলেজ। ৰাইচিনাখন প্ৰভিন্সিয়েলাইজ, কপিলী কলেজ, ৱাইচং কলেজ আৰু চেমচন সিং এংটি কলেজ, এই 3খন ভেঞ্চাৰ কলেজ। 6 শিডিউল এৰিয়াত কাউন্সিলে তেওঁলোকৰ হাতত যিহেতু শিক্ষা বিভাগটো আছে, তেওঁলোকেও এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। আৰু যিটো আইনখনৰ যি ব্যৱস্থা আছে, তেওঁলোকে দাবী কৰিছে যে আমাৰ NOC, আমাৰ ৰিকগনিশ্যনটো কাউন্সিলৰ পৰা আছিল, অসম চৰকাৰৰ পৰা নাছিল। সেইকাৰণে প্ৰভিন্সিয়েলাইজেশ্যনৰ পৰা বাদ কৰিলে। এই বিষয়খিনি মই পৰীক্ষা কৰি চাম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে ষষ্ঠ অনুসূচী অঞ্চলৰ উন্নয়নৰ কাৰণে যথেষ্ট তেখেত সংবেদনশীল। গতিকে 6 শিডিউল এৰিয়াৰ হায়াৰ এডুকেশ্যনৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম।